হাই বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে আইলেণ্ড মাজুলী ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু মই আজি আপোনালোকক দেখাব গৈ আছোঁ মাজুলীৰ বিখ্যাত গড়মূৰত থকা এটি য়গড্ৰাচিল বেম্বু কটেজ। তো বলক বন্ধুসকল আমি এই কটেজখনৰ ভিতৰৰ ৰুমসমূহ এবাৰ চাই লওঁ। তো বন্ধু বান্ধৱীসকল এই বেম্বু কটেজখন নোপোৱাৰ আগতে ৰাস্তাৰ কাষত এখন বৰ্ড পাব স্বাগতম য়গড্ৰাচিল বেম্বু কটেজ, যিখন বৰ্তমান কেৰেলা গাঁৱত আছে। তো বন্ধু বান্ধৱীসকল বলক ভিডিঅ'টো আৰু লগতে চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল আপোনালোকৰ বাইক আৰু গাড়ীসমূহ এই পাৰ্কিংটোতে ৰাখিব লাগিব, কাৰণ আপোনালোকৰ গাড়ীসমূহ ৰুমৰ কাষলৈকে নিব পৰা নাযাব, কাৰণ ইয়াত এখন প্ৰথমে বাঁহৰ দলং পাৰ হ'ব লাগিব। তো সেইকাৰণে গাড়ী আৰু বাইকসমূহ ৰাখিবৰ কাৰণে ইয়াত আপোনালোকক এটা পাৰ্কিং ঘৰ বনাই দিয়া হৈছে। তো বন্ধু বান্ধৱীসকল পলম নকৰি আমি ৰুমসমূহ চাওঁ বলক। তো বন্ধু বান্ধৱীসকল য়গড্ৰাচিল বেম্বু কটেজৰ প্ৰথমটো ৰুম হৈছে এইটো, যিটো নেকি বৰ্তমান আপোনালোকে দেখি আছে। ইয়াত এনেদৰে একোখনকৈ খিৰিকী দেখা পাব বাহিৰৰ পৰা, আৰু আপোনালোকে ইয়াত একোখন ডাবল বেড আৰু এখন ছিংগুল বেড পাব। তো আপোনালোকে থাকিবলগীয়া কমেও 3জন মানুহ থাকিব পাৰে এটা ৰুমত। আৰু বন্ধু বান্ধৱীসকল এইটো হৈছে য়গড্ৰাচিল বেম্বু কটেজৰ বাথৰুম। তো ইয়াৰ বাথৰুমসমূহ এনেদৰে টাইলছ লগোৱা থাকে। তো ইয়াৰ বাথৰুমসমূহ সম্পূৰ্ণৰূপে ভাল বুলিয়ে ক'ব পাৰি। আৰু এইটো হৈছে আপোনালোকক দেখাব গৈ থকা দ্বিতীয়টো ৰুম। আপোনালোকক জনাই দিওঁ যে ইয়াৰ প্ৰত্যেকটো ৰুমেই দেখিবলৈ একেই যেন পাব। তো বন্ধু বান্ধৱীসকল বলক আমি দ্বিতীয়টো ৰুম চাই লওঁ। এইটো হৈছে আপোনালোকৰ দ্বিতীয় ৰুম। তো এই ৰুমটো বাঁহেৰেই নিৰ্মিত। ইয়াতো আপোনালোকে এখন ডাবল বেড আৰু এখন ছিংগুল বেড পাব। আৰু মই জনাই দিওঁ যে আপোনালোকৰ প্ৰথম ৰুমটো আৰু দ্বিতীয় ৰুমটো সাদৃশ্য আপোনালোকে ধৰিব পাৰিছে নাই নাজানো, কিন্তু মই ধৰিব পাৰিছোঁ যে দুইটা ৰুমৰে যিটো আকৃতিটো একেই বনাইছে। কাৰণ প্ৰথম ৰুমটোতো সোঁ চাইডে বাথৰুম আছিল আৰু এইটোতো সোঁ চাইডে বাথৰুম আছে। তো আপোনালোকে একেই পাইছে নাই নাজানো, কিন্তু মই একেই পাইছোঁ। আৰু আপোনালোকৰ বাহিৰৰ যিখন বাৰাণ্ডা বুলি কওঁ আমি আচলতে, তাত এনেদৰে ফুল ৰখাই থোৱা হৈছে যাতে এই কটেজটোৰ আৰু সৌন্দৰ্য বাঢ়ে। এই লজখনৰ কাৰণে আৰু ৰুম বনাই থকা হৈছে। এই দাদাসকলে যে দেখিছে তেওঁলোকে আৰু ৰুম বনাই আছে। তো এইটো হৈছে আপোনালোকক দেখাব গৈ থকা 3 নম্বৰ ৰুম। এইটো ৰুমৰো বাৰাণ্ডাত আপোনালোকে এনেদৰে ফুল ৰখাই থোৱা দেখা পাব। এই ফুলসমূহত সদায় পানী দিবৰ কাৰণে এজন মানুহ ৰখা হৈছে। তো সেইকাৰণে ফুলসমূহ ভাল হৈ আছে। আৰু এইটো হৈছে আপোনালোকৰ 3 নম্বৰ ৰুমৰ ভিতৰৰ যিসমূহ ব্যৱস্থা আছে সেইসমূহ। তো আপোনালোকে ইয়াতো দেখা পাইছে এখন ডাবল বেড আৰু এখন ছিংগুল বেড ইয়াতো আছে। আৰু এই ৰুমটো বাকী দুয়োটা ৰুমতকৈ অলপ পৃথক যেন পাইছোঁ, কাৰণ ইয়াৰ বাথৰুমটো বাওঁফালে আপোনালোকে দেখা পাব। বলক দেখাই আছোঁ বাথৰুমটো। এইটো হৈছে 3 নম্বৰ ৰুমৰ বাথৰুম। তো এইটো বাওঁফালে আছে, কিন্তু কৈ দিওঁ যে ইয়াৰ প্ৰত্যেকটো ৰুমতে এনেদৰে বাথৰুমসমূহত আপোনালোকে টাইলছ কৰা দেখা পাব। আৰু ইয়াৰ প্ৰত্যেকটো ৰুমতে একোটাকৈ বেচিন ৰখা হৈছে। তো বলক বন্ধু বান্ধৱীসকল আমি এই লজখনৰ বাকীসমূহ ৰুম চাই লওঁ। আৰু আপোনালোকে যে দেখিছে এই বহি থকা মানুহজন, তেখেত হৈছে এই লজখনৰে এজন কৰ্মচাৰী। তো বন্ধু বান্ধৱীসকল আপোনালোকক দেখুৱাই থকা 4 নম্বৰ ৰুমটো এটা চাংঘৰ। তো আপোনালোকেতো জানেই চাংঘৰত থাকিলে খুব ভাল লাগে। তো অসমৰ মানুহেতো চাংঘৰৰ যিটো সোৱাদ সেইটো গম পায়। আৰু এই বিচনাখন যে দেখিছে এইখন বাহিৰত এই কাৰণেই দিয়া হৈছে যাতে বাহিৰৰ যি পৰিৱেশ তাক চাই থাকিব পাৰে। তো বলক বন্ধু বান্ধৱীসকল দেৰি নকৰি আমি ভিতৰৰ ৰুমটো চাই লওঁ। তো বন্ধু বান্ধৱীসকল এইটো হৈছে এই চাংঘৰটোৰ ভিতৰৰ ৰুম। তো আপোনালোকে ইয়াত এখন এনেদৰে ছিংগুল বেড দেখা পাব, আৰু এখন মাজত বাঁহৰ নিৰ্মাণ এখন টেবুল দেখা পাব, আৰু লগতে এখন ডাবল বেড পাব। তো আপোনালোকে ভাবিছে চাগে এই চাংঘৰটোৰ বাথৰুম কেনেধৰণৰ হ'ব। তো বলক আমি বাথৰুমটো চাই লওঁ। তো বন্ধু বান্ধৱীসকল এইটো হৈছে ইয়াৰ বাথৰুম। তো আৰু এই বাথৰুমটো বাকীকেইটা বাথৰুমতকৈ বেছি চাফা হয়। তো বন্ধু বান্ধৱীসকল এই চাংঘৰটো কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব। লগতে যদি চেনেলটো নতুনকৈ আহিছিল তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
তো বন্ধু বান্ধৱীসকল এই বেম্বু কটেজখনৰ নতুনকৈ নিৰ্মাণ কৰি থকা আমি ৰুমসমূহ এবাৰ চাই লওঁ ব'লো। তো এইসমূহ হৈছে নতুনকৈ নিৰ্মাণ কৰি থকা বেম্বু কটেজ। তো ভিতৰৰ ৰুমসমূহ সম্পূৰ্ণ হোৱা নাই, তো হ'লেও এবাৰ দেখাইছোঁ, চাই লওঁ। এইখন এই চাংঘৰটোৰ বাবে নিৰ্মাণ কৰা এখন বাঁহৰ টেবুল হয়। তো বন্ধু বান্ধৱীসকল এই ৰুমটো বাহিৰৰ পৰা যিমান সুন্দৰ লাগিছে ভিতৰতো তাতকৈ বেছি সুন্দৰ হ'লে হয় যদি এইটো বনাই সম্পূৰ্ণ হ'লে হয়, কিন্তু বৰ্তমানলৈকে এইটো সম্পূৰ্ণ হোৱা নাই। তো সেইকাৰণে আপোনালোকে হয়তো ইমান ভাল নাপাবও পাৰে, তথাপি ইয়াৰ পাছফালৰ দৃশ্যটি কিন্তু খুব সুন্দৰভাৱে দেখা পাব, সেইকাৰণেই এই ৰুমটো মোৰ মতে বেছি ভাল হ'ব। তো বন্ধু বান্ধৱীসকল আমি বাকী ৰুমসমূহো বাহিৰৰ পৰাই এবাৰ চাওঁ ব'লো। যিহেতুকে এই ৰুমসমূহ নতুনকৈ বনাই থকা হৈছে, তো আমি ভিতৰৰসমূহ নাচাওঁ, বাহিৰৰ পৰাই ৰুমসমূহৰ যি আকাৰ আকৃতি বা কালাৰসমূহ চাই। তো বন্ধু বান্ধৱীসকল মই আপোনালোকক আৰু এটা কথা জনাই দিওঁ যে এই নতুনকৈ বনাই থকা যিসমূহ কটেজ, তো এইসমূহ বৰ্তমান চাংঘৰ বনাইছে, কাৰণ কোনো সময়ত ইয়াৰ তলত পানীও হয়, সেইকাৰণেই বৰ্তমান এইসমূহ চাংঘৰ হিচাপে বনোৱা হৈছে। তো বন্ধু বান্ধৱীসকল এই ৰুমসমূহো বৰ্তমান নতুনকৈ বনাই থকা হৈছে। তো আপোনালোকৰ যদি ৰাস চাব আহিব মন আছে গড়মূৰত, তেন্তে এই বেম্বু কটেজখনত আহি আপোনালোকে ৰুম এতিয়াই ৰাখি থওক, যাতে ৰাসৰ সময়ত কোনো চিন্তা নোহোৱাকৈ আপোনালোকে এই লজখনতে থাকি মাজুলীৰ যি ৰাস সেই ৰাস চাই যাব পাৰে। তো বন্ধু বান্ধৱীসকল এইটো নতুনকৈ বনাই থকা হৈছে, তো সেইকাৰণে আমি ভিতৰত নাচাওঁ, বাহিৰৰ পৰাই যিমানখিনি পাৰিছোঁ তাক চাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকক জনাই দিওঁ যে এই বেম্বু কটেজখনত আহি আপোনালোকে খোৱা বোৱাৰ কোনো চিন্তা কৰিব নালাগে, কাৰণ আপোনালোকে ইয়াত অৰ্ডাৰ দি যিকোনো বস্তু খাব পাৰে, মাত্ৰ অৰ্ডাৰ দিলেই হ'ল, আপোনালোকৰ খোৱা সামগ্ৰী সময়মতে আপোনালোকক দি দিব। তেন্তে ব'লক বন্ধুসকল আমি এতিয়া এই বেম্বু কটেজখনৰ পাকঘৰটো এবাৰ চাই লওঁ। তো বন্ধু বান্ধৱীসকল এইটো বৰ্তমান ষ্ট'ৰ ৰুম হিচাপে আছে, তো এই ৰুমটো আমি নাচাওঁ, আমি এতিয়া এই লজখনৰ যিটো পাকঘৰ সেই পাকঘৰটো চাম। ব'লক বন্ধুসকল আমি পাকঘৰটোৰ ভিতৰলৈ যাওঁ। তো বন্ধু বান্ধৱীসকল এইটোৱে হৈছে এই লজখনৰ পাকঘৰ, আৰু মই আপোনালোকক কৈছিলোঁৱেই ইয়াৰ খিৰিকীখনেই হৈছে এই লজখনৰ মেইন সৌন্দৰ্য। তো ব'লক আমি পাকঘৰটোৰ ভিতৰ ভাগ চাওঁ। তো বন্ধু বান্ধৱীসকল এইটোৱে হৈছে এই লজখনৰ পাকঘৰ, আৰু এজন খুৰাই ইয়াত খানা বনাই আছে কৰ্মচাৰীৰ বাবে। তো এখেতেই হৈছে এই লজখনৰ খানা বনোৱা ব্যক্তি। তো বন্ধু বান্ধৱীসকল এইটোৱে আছিল য়গদাছিল বেম্বু কটেজ। তো ইয়াত এজন দাদা আছে, তেখেতে ইয়াৰ মানুহসকলৰ বাবে খানা বনাই আছে। তো বন্ধু বান্ধৱীসকল তেখেতক সুধিম যে ইয়াত এনেই লজ কেইখন আছে, তো তেখেতে ক'ব পাৰে নিশ্চয়। তো ব'লক আমি তেখেতৰ ওচৰলৈ যাওঁ। খুৰা ইয়াত এনেই এতিয়া কেইটা আছে ৰুম? এতিয়া বৰ্তমান 10টাই আছিলে, 8টা এতিয়া চলি আছে। মানে আৰু দুটা কিবা 2টা হ'ব আৰু বনাই আছে, মানে আধৰুৱা হৈ আছে, সেইকাৰণে মানে 8টা চলি আছে। তো এনেই এৰাতিত ৰাতি যদি থাকে, তো মাহেকীয়া চিষ্টেমটো নিদিয়ে চাগে, তো এৰাতিত কিমান লয় এনেই? এৰাতিত 1500 বা 2000 টকা। 1500ৰ পৰা আৰম্ভ হয়। তো আপোনালোকে যদি মাজুলী আহে তেন্তে গড়মূৰত পেট্ৰল পাম্প ওচৰত বুলিয়ে ক'ব পাৰি, পেট্ৰল পাম্পৰ ওচৰত এটা য়গদাছিল বেম্বু কটেজ বুলি এটা লজ আছে এখন। তো আপোনালোকে ইয়াত থাকিব পাৰে। তো এক ৰাতিত 1500ৰ পৰা আৰম্ভ হ'ব আৰু 2000ৰ ভিতৰত আছে। তো আপোনালোকে এৰাতিত থাকি যাব পাৰে, ৰাসত আহিলে ইয়াত থাকিবলৈ ভাল হ'ব।